ৰাইজ মই আজি বহুত সুখী নিজক লৈ সুখী এই কাৰণে মই মোৰ যোৱা এপ্ৰিলৰ 1 তাৰিখৰ পৰা পৰীক্ষা হৈ আছিলে আৰু মোৰ লগতে থকা মোৰ ৰুমত থকা ইহঁত 3টা পৰীক্ষা নাছিলে তেতিয়া মানে মোৰ যেতিয়া পৰীক্ষা আছিলে মই মোৰ ৰুমটো অনাৰ হৈও মোৰ যেতিয়া পৰীক্ষা আছিলে ইহঁতে বহুত হাল্লা কৰিছিলে আজি সিহঁতৰ পৰীক্ষা কাইলৈ সিহঁতৰ পৰীক্ষা যদি 12টা বাজি গ'ল মই গম পোৱা নাই এতিয়া 12টা বাজি গ'ল যদি আজি সিহঁতৰ পৰীক্ষা আছে আৰু যদি বাজি যোৱা নাই কাইলৈ সিহঁতৰ পৰীক্ষা আছে তো ইহঁত 3টা এতিয়া পঢ়ি আছে মানে মই দেখাইছোঁ হা ইহঁত এতিয়া 3টাই পঢ়ি আছে চাওক এতিয়া মানে ইটো পুৰা ডিছকাছ মানে মিন মুড মেডিয়ান তহঁতৰ কাইলৈ কি পেপাৰ আছে বুঢ়া আমাৰ কাইলৈ আছে ৰিচাৰ্চ অনলি ৰিচাৰ্চ নেকি অনলি ৰিচাৰ্চ নহয় নে ফুল ছাবজেক্টটো নেম ক ৰিচাৰ্চ এণ্ড ষ্টেটিষ্টিক ইন ফিজিকেল এডুকেশ্যন এণ্ড স্পৰ্টছ য়েছ তো ইহঁতে মেইন আহিছে এতিয়া মিন মুড মেডিয়ান MQ আৰু এইফালে এখেত বিজি ইউটিউব টিচাৰ ইউটিউবৰ সহায় লৈ এইফালে পঢ়ি থকা দেখা গৈছে টপামূৰীয়া আৰু এইফালে বুঢ়াই একজেক্টলি ইউটিউবৰ শ্বৰ্টছ পঢ়ি শ্বৰ্টছ হয় নাই এইটো ফুল ভিডিঅ' নেকি শ্বৰ্ট ভিডিঅ' চাই মেলি বাৰ চাৰ্টছ শিকি আছে চিম্পুল মাল্টিপুল কম্পনেণ্টৰ ভিতৰত আহিব এক্সুৱেল পাৰ্চেণ্টেজ নেজানো আৰু এই কিহৰ পাৰ্চেণ্টেজ উলিয়াব কাইলৈ কিন্তু আছে ইয়াৰ ৰিচাৰ্চ এণ্ড ষ্টেটিষ্টিক্স ইন ফিজিকেল এডুকেশ্যন এণ্ড স্পৰ্টছ আৰু এইফালে আমাৰ বকামূৰীয়াই কি কৰি আছে বকা কি কৰিছা অ' মাই ডগছ মেডিয়ান দ্য পজিশ্যন অফ দ্য মেডিয়ান য়েছ এইজনেও ইউটিউবৰ সহায় লৈছে কম্পিউটাৰটো লেপটপটো চিনাকি লাগিছে চুৰ লেপটপ নেকি বাৰু দাদা লেপটপটো চুৰ লেপটপ নেকি কাৰ পৰা মাৰিলে এই শংকৰ বুলি এটা মানুহৰ পৰা অ'কে তেখেতক লগ পালে মই কৈ দিম শংকৰ কি ফুল নেমটো শংকৰ ফুল ডিটেইলছটো দিলে অকণমান ভাল হ'ব শংকৰ জ্যোতি দত্ত এতিয়া MPEd কৰিছে ফাৰ্ষ্ট ইয়াৰ যোনে এতিয়া ইণ্টাৰভিউটো কৰি আছে যোনে এতিয়া কেমেৰাটো ধৰি আছে অ'কে কেমেৰামেনজন হ'ব পাৰে মই নহয় মই কাৰণ কথাখিনি কৈ আছোঁ আপোনালোকে গমেই পাইছে লেপটপটো চোৰৰ একদম বজাৰত থকা গতে লাগিছে মোৰ তেওঁ পঢ়ি আছে এনেকৈ তেওঁলোকে পঢ়ি আছে মোৰ এনেকুৱা মন গৈছে যে মই এতিয়া বহুত জুইছে চিঞৰিম হাঁহিম কান্দিম ফূৰ্তি কৰিম জঁপিয়াম এইখন বিচনাৰ পৰা এনেকৈ জঁপিয়াই ইয়াত পৰিম আকৌ ইয়াৰ পৰা এনেকৈ জঁপিয়াই ইয়াত পৰিম ওপৰত ফেন আছে লাগি যাব পাৰে লাহেকৈ জঁপিয়াব লাগিব এনেকৈ লাহেকৈ জঁপিয়াই ইয়াত এটা ভৰি দি ইয়াত ভৰি এটা দি আকৌ এনেকৈ উঠি এনেকৈ ইয়াৰ মাথা ওপৰি দি এনেকৈ গৈ একদম নাচিম মানে তো কিন্তু মই ইহঁতৰ গতে নহয় ইহঁতক পঢ়িবলৈ দিছোঁ কাৰণ ইহঁত মোৰ জুনিয়ৰ হয় মোৰ ৰুমটোত থাকি পঢ়া শুনা কৰি আছে কাৰণ ইহঁতৰ এটা ভাল ৰিজাল্ট হ'লে মোৰো ভাল লাগিব দিয়ক মোৰ ৰুমত থাকিয়ে পঢ়িলে ভাল ৰিজাল্ট কৰিলে কাৰণ এইবছৰ ইহঁতে যাবগৈ আৰু এইফালে কিবা ক'ব লৈছে এইজনে কি কৈছা কি আজি ক্লজিং হৈছিলে হলি চলি খেলাই দিয়া হৈছে আমাৰ এইফালে ইহঁতৰ ইণ্টাৰময়েলৰ ৰণৰ যোনটো ট্ৰফি আছিলে বুঢ়াই এইটোকে লৈ শুই আছে খাইছে বহিছে চব কৰিছে বাকী ডট কৰিছে ঠিক আছে বহুত ৰাতিও হ'ল গুড নাইট ময়ো শুই থাকোঁ আপোনালোকে শুই থাকক যদি ৰাতি চাই আছে যদি দিনত চাই আছে কাম চামবোৰ কৰি থাকক ভিডিঅ'টো যদি চাই শেষ হ'ল আৰু যদি নহ'লে বেলেগ কিবা কাম আছে সেইবোৰ কৰি থাকক তেতিয়াহ'লে বাই বাই এতিয়াৰ কাৰণে